সোমাই যাবি তাত ঐ নালাগে পৰিব ৰ'দ পৰিব ভাল হ'ব ৰ'দ পৰিব ইয়াতে আমি কৰা ইয়াতে চাহ কৰি আছোঁ হেল্ল' এভৰিৱান মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম আজি আপোনালোকলৈ এটা লৈ আহিছোঁ বহুত স্পেচিয়েল ভিডিঅ' মানে মই আজি নহয় কালি গৈছিলোঁ মাণ্ডু কাজিৰঙা অৰ্কিড পাৰ্ক বহুত বেছি ভাল লাগিলে তাত গৈ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তো বহুত ধুনীয়া বহুত কিবা কিবি নেদেখা বস্তু দেখিলোঁ বহুতখিনি ভাল লাগিলে তাত গৈ বহুত কিবা কিবি দেখিলোঁ তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বহুত কিবা কিবি আছে ভিডিঅ'টোত তো তাতে কাজিৰঙা অৰ্কিড পাৰ্কতে ভাৰ্গৱ দাক লগ পালোঁ ভাৰ্গৱ দাস বহুত মোৰ ফেভৰেট এক্টৰ তো বহুত ভাল লাগে তো তাতে মোৰ লগ পাই পেলাই বহুত ভাল লাগিলে তেওঁ ফেমিলিও আছিলে মানে তেওঁ দেউতাক আছিলে দেউতাকজনো মানে বৰ্তাজনো বহুত মৰমীয়াল বহুত ভাল লাগিলে লগ পাই তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কিমান ধুনীয়া আছে ভিডিঅ'টোত তো বেছি দেৰি কথা নাপাতো এনেও বহুত মানে দীঘল হৈ গৈছে ভিডিঅ'টো তো কথা পাতি থাকিলে বেছি দেৰি হ'ব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে ইয়াতোতো একো নাই নহয় এতিয়া এখন দেখি নাপায় খালি কিবা ওচৰত আছে মন চন বেয়া হৈ আছে কালি আছিলে মানে Hora sa pag-isa. Hora sa pag-isa. Tangkat le dia 2 second. Iman dua pa di sana. 10 kilo. Ini ko dapat siya para malapit siya dito. স্কুল ফ্ৰেণ্ডছখিনি যে আহিছিলোঁ আমি এদিন অৰ্কিডটো সেই আগত আছে ইয়াতে তেজপুৰলৈ আহিছিলোঁ যে সেইখন তাৰপৰা অৰ্কিডলৈ গৈছিলোঁ ইয়াতে অকণমান দূৰ আছে আৰু কেলেকা আহিছে ইমান এইটো একেবাৰে পাহাৰীয়া ৰাস্তা ন পাহাৰী left side খালি সোমাবই পাৰি সেই গেটখন খালি সেয়া এইখন গেট ইয়াতে গাড়ীতে ক'ত থ'ব পাৰিবা গাড়ী থ'ব জেগা আছে খেৰৰ ঘৰ ফুলবোৰহে ধুনীয়া লাগিছে ন ক'ত আৰু ৰ'দটো কমিলে হ'ব
ৰ'দটো কাৰণে ভাল হয়। এয়া হৈ গ'ল ৰুম, আৰু সেইফালে আছে পাহাৰ। এয়া ৰুম বনাই আছে। উঠিবলৈ ফটো মাৰিবি, এতিয়া মই ফটো মাৰি দিম নহয়। কিন্তু ফুলবোৰ আকৌ বৰ ধুনীয়াকৈ থৈছে ন। উঠ আকৌ যা, উঠ। সেইফালে কি আছেনো? পাচলি খেতি? অঁ এয়া কিন্তু গুফা টাইপৰহে লাগিছে দেখোন। অঁ এইফালেও আছে দেখোন কিবা কিবি। অঁ ৰামদে, ইমান ভয়ানক জেগা দেখোন। লাহে লাহে যাম। অ' বাপৰে বাপ, চাবিলে পৰিবি ধন। কি ফটো আঙুৰিয়াওঁতে মাৰিব, মানে ভিডিঅ' কৰি গৈছোঁ। চাবি দেই, লাহে লাহে বেছি খাই যাবি। লাহে লাহে যোৱাচোন, লাহে লাহে যোৱা। অঁ এয়া বনাই থৈছে, মানুহে ভৰি দি গ'লেই। আমি শেষত বহি থকাহেঁতেন গমেই নাপালোহেঁতেন। আমি অকল সেইডোখৰ বুলিয়ে ভাবি আছিলোঁ। মোবাইলটো কিনালে নিবলৈ ভুল পৰি যাব। ভাইটি কালি উঠিবলৈ ক'ব লাগে, উঠিলে। যা বগাবলৈ। আমি এতিয়া মাণ্ডুৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া আমি ইয়াত যাম কাজিৰঙা অৰ্কিড পাৰ্ক। আৰু এইফালে ৰাইট চাইডে আছিলে, অলপ দূৰ আগত অলপ দূৰ হ'ব, আধা কিলোমিটাৰমান হ'ব নেকি। অৰ্কিড লিখা আছিলে। অঁ এই কাঠে ইমান ধুনীয়াকৈ বনাই আছে। NRH আগত চাইনবোৰ্ড মাৰি থোৱা আছে যে, সেইখন সেয়া নেকি, ভিজিট অৰ্কিড পাৰ্ক ইন ইণ্ডিয়া। সেইফালে আগতে আমি যেতিয়া আহিছিলোঁ তেতিয়া এইডোখৰত একো নাই। এইফালেদি ৰাস্তাটো অকণমান সোমাব লাগিব, 1 কিলোমিটাৰ বেছি হ'ব কিজানি। তাত আমি 1.5 কিলোমিটাৰ সোমালোঁ হয় নাই? ইয়াতো সিমানেই হ'ব। আয়ো ৰাস্তাবোৰ একেই। মাতি আছে। নালাগে এতিয়া পেন। তো এতিয়া আমি গাড়ী পাৰ্কিং কৰিলোঁ, আৰু এতিয়া যাম। তো তোমাৰ কি ঠাণ্ডা লাগিলেই নি? লোকেল বুলি ক'ব দেই।
ইয়াতে হেৰি আছে এইফালে গছৰ পুলি হেৰি আছে নাৰ্চাৰী আছে ইয়াতে নাৰ্চাৰী আছে আৰম্ভণি এই হৈ গ'ল আমাৰ কাজিৰঙা অৰ্কিড পাৰ্ক মানে এয়া ষ্টাৰ্টিং আৰু আচলতে আছেগৈ মই দেখাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ইয়াতে লিখা আছে কিন্তু মনিব নোৱাৰা হ'ল কি বস্তু বাঘৰ দাড়ি এনেকুৱা থাকে নেকি অঁ ফুলপা মানে বাঘৰ দাড়ি চুইছা নি চুবলৈ নাই তাত নাথাকে তিনিপাক ফুলিছে ভালকে চালে সময় লাগে এইফালৰ পৰা ঘূৰিলে নে এইফালৰ পৰা ঘূৰিলে এইটো মানে মূৰ আহিছে ন এইফালৰ পৰা এইটো মানে হেৰি আছে শুকাই গৈছে এইটো পোকটো সোমালে আগলৈ বহুত আছে চাব পাৰিব বনৌষধি বাগিচা আছে বাঁহৰ বাগিচা উদ্যান আছে গুণাম শুনিব কিছু হেৰি আছে ইয়াত বাঁহৰ বাগিচা এইটো বেংকিং যদি খুলিছিলে ফ্ৰক পিন্ধান এইটোতে খুলিছে পখিলা অৰ্কিড এইটো চব বাৰী পেলাই এইটো খুলিছে সৰু সৰু মৌ মাখিৰ নিচিনা সেইফালে অৰ্কিডে আছে দেউতাহঁত কোন বাই গ'ল আমি এইফালৰ পৰা যাওঁ হা ইয়াতে দেখুৱাবলগীয়া ধেৰ জেগাত আছে খালি এতিয়া হেৰি এইফালে যাবা নে এইফালে যাবা ইফালেদি যাওঁ হা আমি কমেই যাওঁ বহুত ধুনীয়া জেগা বহুত ধুনীয়া লাগিলে আহি 100 এবিধ শাকৰ আছে অঁ লাহে লাহে
কিমান বোৰ অৰ্কিড আছে ডাঙৰ ডাঙৰ পাত এইজোপা ইয়াত মানে জুলুচি এইফালে চালেগে নি সেই তোমাৰ এইফালে বাঁহ উদ্যান আছে এইফালে বেম্বু পাত সত্তৰটা প্ৰজাতিৰ বাঁহ ইমান তললৈ যাব লাগিব বুলি কৈছে নে এয়া বাঁহ পাতৰ সৰু পাত এয়া সৰু পাত এয়া মানে আমাৰ লোকেল বাঁহ বেম্বু পাৰ্ক এইফালে নাই এইফালে আছে কাউণ্টাৰ এখন বহি থাকে আৰু মানুহ সৈয়া সৰু সৈয়া দিছে ন সৈয়া বগা বগা পাত থকা এইজোপা একদম এৰা পাতৰ নিচিনা ন এইজোপা কি বজাল বাঁহ ধুনীয়াকৈ ৰাখিছে ন বহুত প্ৰায়ভাগে দেখা পাই থকা কিন্তু যিবিলাক মানে নেদেখা বাঁহ সেইবোৰ মই দেখুৱাম এজোপা এটা আছে কলচী বাঁহ দেখা আপোনাৰ কলহৰ নিচিনা কিছুমানে আপোনাৰ ট্ৰেডিশ্যনেল বিয়াৰ মাক বনায় ফুলৰ টাব বনায় এটা ষ্টেপ কাটি লয় ইয়াৰ ষ্টেপটো দেখাত মানে কলহৰ নিচিনা এইজোপা এটা আছে মুলি বাঁহ মুলি মানে যিহেতু বাঢ়ি মানুহ এইজোপা হেৰি আছে আপোনাৰ টিকুৰা আমি কলা বাট আছে হালধীয়া বাট আছে দুটা কালাৰ মিক্স আছে এইটো এটা আমাৰ চবতকৈ মানে ডাঙৰ ভেৰাইটি বৰ্তমানলৈকে কালেকশ্যনৰ ভিতৰত ইয়াৰ নামটো হৈছে মানে গাধৈ বাঁহ বেছিভাগে আগৰ দিনৰ মানুহে ইউজ কৰিছিলে আপোনাৰ গিলজাক বনাই কিছুমান ট্ৰেডিশ্যনেল লগতে আপোনাৰ খুন্দনা বনাই কিছুমান ডাঙৰ হয় আৰু ওখ হয় আপোনালোকে আহোঁতে চোৱা হৈছে থাকে নেপালী গোৰ্খা মিউজিয়াম তাত কিছুমান পাত্ৰ বনাই থোৱা আছে বাহিৰে এইজোপা ভেৰাইটি আছে গিলজাক বনাই কিছুমান চাবলগীয়া ধেৰ বস্তু আছে কিন্তু বিজুলী বাহিৰে আপোনাৰ বাঁহী বনাই কিছুমানে প্লাছ আপোনাৰ বৰশী বনাই কিছুমান এইজোপা ভেৰাইটি আছে এইটো বাঁহেৰে কিবা বনাইছে চাংঘৰ এইটো ডাঙৰ হালধীয়া বেছিভাগে ব্যৱহাৰ কৰে মানুহে আমাৰ ইয়াৰ কমন চবতকৈ মানে স্মলেষ্ট মানে সৰু প্ৰজাতি আছে এইজোপা এতিয়াৰ লগতে ৰোৱা হয় 4 বছৰ কমপ্লিট হ'ল ওখ ইমানেই বাঢ়ে নেকি ইয়াৰ নামটো হৈছে হেজ বাঁহ বেছিভাগ মানুহে শাকৰ 100 এবিধ শাক আছে ইয়াত শাক মানে এয়া আকৌ ফুল হয় টিকনি বৰুৱা নেকি টিকনি বৰুৱা নলটেঙা মোৰতো খুলেং বুলি কয় ন আছিলে আপোনালোকক দেখুৱাবলৈ বহুত বস্তু আছে বহুত কিবা কিবি আছে কিন্তু সকলোবোৰ আজি দেখুওৱা নহ'ব কাৰণ অকণমান যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো এয়া হৈ গ'ল ইয়াত আছে 100 এবিধ শাক তো এইখিনি হৈ গ'ল আৰু এয়া দেউতা মায়ে চাই আছে আমাৰ পোৱালীয়ে পজ দি আছে দেই ফটো মাৰি দিব লাগে তাক কেনেকুৱা কি কথা আৰু এইটো মানে জিঞ্জাৰ হয় হয় নেকি এইটো নিজে গম পাইছে জলকীয়া লগা নাই খালি আপুনি মানে ইয়াত জব কৰা মানে কিমান দিন হ'ল বাৰু হৈছে এদিনমান নাই মানে 12 ঘণ্টামান হৈছে আৰু মুখাসকলৰ দোকান বাংলা
Dengan bong. Program হৈ আছে হেৰা চাংগে বলগিতা হেৰা চাং এতিয়া আমি ৰৈ আছোঁ এইডোখৰ কি জেগা জানো গোটেই মুখৰ অৱস্থা নাই এনেকৈ যে বিয়ালৈ কেনেকৈ যাম বাৰু লক্ষী মন্দিৰ মেথনি নেকি এইডোখৰ লক্ষী মন্দিৰ লক্ষী মন্দিৰ এইডোখৰত আছেহে পিম্পলছ উঠিছোঁ এইডোখৰত ৰৈ আছোঁ দেউতা গৈছে চব্জি কিনিবলৈ এতিয়া আমি অৰ্কিডত সোমাই আহিলোঁ আৰু তাত ভাৰ্গৱ দাক লগ পালোঁ বহুত ভাল লাগিলে আৰু এতিয়া আমি যাম বিয়া খাবলৈ মুখৰ হালত একেবাৰে বেয়া হৈ গ'ল কাম আছে বিয়াৰ পৰা চিধা ঘৰ মানে তাৰ পাছত আৰু মোৰ ভিডিঅ' বনাবলৈ শক্তি নহ'লে আৰু আন্ধাৰো হৈ গ'ল সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ তো কালি ভাগৰ লাগিলে আহি পেলাই তো অলপমান কামো আছিলে ঘৰলৈ আহি তো সেইকাৰণে ভিডিঅ' নবনালোঁ তো আজি ভাবিলোঁ ভিডিঅ'টো আপলোড কৰিম কাৰণে আজি কমপ্লিট কৰি লওঁ তো সেইকাৰণে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই থাকে তো ভিডিঅ'টো চাই ভাল পালে বুলি আশা ৰাখিছোঁ তো আজিলৈ বাই বাই